গৈ পেলাই এইফালে ব্ৰিজ এখন আছে, ব্ৰিজখন গান্ধী ব্ৰিজ ক্ৰছ কৰি পেলাই গৈ 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 আমি এই জেগাত যাম। গুড মৰ্ণিং। আৰু কালি ট্ৰাকৰ ভিতৰতে হ'লোঁ, আপোনালোকে দেখিলেই। এতিয়া ফ্ৰেছ হৈ মেলি আকৌ যাবলৈ লৈছোঁ। এতিয়া টাইম 5:27 হৈছে। তো কালি জেগাটো অলপ মই নাজাৰাটো দেখাই দিছোঁ ক'ত আছিলোঁ। এইয়া প্ৰিয়ম। আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল, যাবলৈ ৰেডি। এতিয়া ময়ংলৈকে যাম। তাৰ পাছত বাকীখিনি আজি ক'লৈকে পাওঁগৈ নাজানো। ধেমাজিলৈকে যাবলৈ চেষ্টা কৰিম যদি হয় সম্ভৱ। চাই লওঁ বাকীখিনি কি হয়। আৰু ফাইনেলি আমি যোনটো বিয়াৰৰ কেম্পৰ পৰা আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ য়ংকিঙৰ পৰা, আৰু তালৈকে পালোহি। এতিয়া আকৌ য়ংকিং যাব লাগিব, ইয়াৰ পৰা অলপ দূৰ আছে, খোজকাঢ়িব লাগিব। তাৰপাছত তাৰ পৰা আজি চাওঁ পাছিঘাট হ'লে পাছিঘাট, নহ'লে ডাইৰেক্ট ধেমাজিলৈকে গুচি যাম। বেগবিলাক নমাই লওঁ। এতিয়া আকৌ খোজকাঢ়ি গৈয়ে আছোঁ। এতিয়া সেইদিনা যোনটো ৰাস্তা দি আহিছিলোঁ এইফালৰ পৰা যিখন গান্ধী ব্ৰিজ আছিলে, গান্ধী ব্ৰিজ ক্ৰছ কৰি কিনে যাব লাগিব য়ংকিং একদম টাউনলৈকে যাব লাগিব এইফালৰ পৰা। আৰু দূৰ আছে, ভালেমান দূৰ আছে। এতিয়া 7টা বাজিছে, চাগে 1-1.5 ঘণ্টামান লাগিব। আৰু আমি এতিয়া য়ংকিঙৰ পৰা এইফালে লিফ্ট লৈ পেলাই পাছিঘাটলৈকে যাব ট্ৰাই কৰিম। তো এইফালে অলপ পাৰ্চনেল গাড়ীবিলাক বা সৰু সৰু গাড়ীবিলাকো পোৱা যায়, সেইকাৰণে য়ংকিঙলৈকে যাওঁ ফাৰ্ষ্টত। তাৰপৰা বাকীখিনি যোগাৰ কৰিব লাগিব। চবতকৈ বেয়া, আজি 9 দিন হৈ গ'ল অহা দিনাৰ পৰা বৰষুণ বৰষুণ বৰষুণ। আজিলৈকে বৰষুণটো নেৰিলেই, পিছাই নেৰিলে বৰষুণটোৱে মানে। আৰু এইখন চিয়াং নদী। তো এনেকৈ আগেদি গৈ পেলাই এইফালে ব্ৰিজ এখন আছে, ব্ৰিজখন গান্ধী ব্ৰিজ ক্ৰছ কৰি পেলাই গৈ 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 আমি এই জেগাত যাম। এইখিনি জেগাত এপাক এনেকৈ ঘূৰিব লাগিব পাহাৰে পাহাৰে পাহাৰে। আৰু ফাইনেলি মই ব্ৰিজখন দেখা পালোঁ ইয়াৰ পৰা, আপোনালোকক দেখাই আছোঁ। এইখন দেখিছে, এইখন ক্ৰছ কৰি যাব লাগিব সেই পাহাৰে 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 গৈ এইখন পাহাৰত আছে। আহি আছোঁ প্ৰিয়ম, বহুত দূৰত থাকি আহিলে প্ৰিয়ম। পাছফালে নাই, ক'ৰবাত ৰৈ আছে নেকি, ভালেমান যাব আছে, ইমান লাহে লাহে আহি আছে। ইয়াৰ যিটো ভিউ এটা মই দেখাইছোঁ আপোনালোকক, আমি ক'ত আছোঁ এতিয়া চাওক। ইয়াতে বেগ চেগবিলাক থৈ দিছোঁ। আৰু এইখন ব্ৰিজ দি বেছি ডাঙৰ ডাঙৰ গাড়ীবিলাক নাহে, ব্ৰিজখন অলপ কিবা প্ৰব্লেম হৈ আছে বোলে, সেইকাৰণে ডাঙৰ গাড়ীবিলাক সিটো ৰাস্তা দি যায় আৰু ইফালে সৰু সৰু গাড়ীবিলাক আহে। টাউনলৈকে চাগে খোজকাঢ়ি যাব লাগিব, বহুত দূৰ আছে। আৰু বৰ্তমান ব্ৰিজখনৰ ওপৰেদি খোজকাঢ়ি গৈ আছোঁ। বহুত দীঘল হয় ব্ৰিজখন, এইফালে চাওক। আৰু ইয়াৰ পৰা মানে যিখন নদী, চিয়াং নদীৰ ভিউটো এবাৰ চাওক, কিমান ভাল লাগিছে।
আৰু আমি কিমান দূৰ আহিলোঁ দেখাই আছোঁ আপোনাক। এইটো দেখিছে, এইটো কেম্প হয়, BRO কেম্প। সেইফালৰ পৰা ঘূৰি আহি ব্ৰিজখন এইখিনিত আছিলে, তাৰ পৰা আহি আছোঁ। অলপ বিস্কুট খাই লওঁ, মাজে মাজে অলপ ব্ৰেক ল'ব লাগে। ৰাতিপুৱা খোৱা নাই তেনেকৈ একো, কালিয়ে ভাত খোৱা। খোজকাঢ়িবলৈতো অলপ এনাৰ্জি লাগিব। ড্ৰাই কেক ইনকিয়ং টাউন পাই গ'লোঁ। আৰু ইয়াৰ পৰা অলপ ওপৰত গৈ পেলাই আমি তাতে গাড়ী কাৰণে লিফ্ট ল'ম। সেইদিনা ছাৰৰ ঘৰ য'ত আছিল তালৈকে যাম। প্ৰিয়ম এইটো আহি আছে। ফাইনেলি এখন গাড়ী পালোঁ। আৰু আমি ইনকিয়ঙৰ পৰা অলপ দূৰ আহি থাকোঁতে লিফ্ট পালোঁ। আৰু আমাৰ আহি থকা গাড়ীখন হৈছে এইখন। আৰু ড্ৰাইভাৰজন হৈছে এইফালে ভাইটিক লগ পালোঁ। ভাইটি, আৰু তোমাৰ নামটো? প্ৰকাশ ওৰাং। আৰু ভাইটি অসমৰে হয়, কাজিৰঙাৰ ন? কাজিৰঙাৰ হয়। আমি খুব কথা পাতি আহিছোঁ ধুনীয়াকৈ। আৰু বাকী খবৰ খাতি চব ভাল? খবৰ খাতি ভালে আছে। এতিয়া ক'লৈকে যাবা? এতিয়া মই চিলাপথাৰলৈকে যাম। চিলাপথাৰ ন? আমি পাছিঘাটলৈকে যাম। পাছিঘাটৰ পৰা আকৌ বেলেগকৈ যাম। তো ভাইটিক লগ পালোঁ, ভাল লাগিলে ন? এতিয়া আমি গৈ থাকোঁ পাছিঘাট। আৰু ফাইনেলি আজি সম্পূৰ্ণ 10 দিনৰ পাছত ঘৰ আহি পালোহি। আৰু আমি গৈছিলোঁ টুটিং হৈছে এখন ঠাইৰ নাম, অৰুণাচল প্ৰদেশৰ একেবাৰে চাইনা বৰ্ডাৰৰ কাষত থকা এখন ঠাইৰ নাম। খুব ধুনীয়া ঠাই হয়। তো প্ৰিয়ম আৰু মই গৈছিলোঁ হিচাইকিং কৰি পেলাই। আৰু হিচাইকিং মানে হৈছে যে নিজৰ গাড়ী বা বাইক একো নিয়া নাছিলোঁ আমি। তো যিবিলাক গাড়ী পাওঁ ৰাস্তাত সেইবিলাক লিফ্ট লৈ পেলাই গৈছিলোঁ। খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, গোটেই ভিডিঅ'বিলাক দিলোঁ, আপলোড কৰিলোঁ। আপোনালোকে দেখিলে, যোনে চোৱা নাই আকৌ গৈ পেলাই চাব ওপৰত। খুব ভাল লাগিল গৈ পেলাই, খুব এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল, আপোনালোকৰো হ'ব। তো চাব ভিডিঅ'বিলাক যোনে চোৱা নাই। আৰু টুটিং গৈছিলোঁ আমি প্ৰিয়ম মই। তো যাওঁতে বহুতো কিছুমান অসুবিধাও সৃষ্টি হৈছিল। তো আৰু বৰষুণটো সদায় থাকিলে, শেষৰ দিনালৈকে বৰষুণ থাকিলে। তথাপি আমি গৈ পেলাই পালোঁগৈ টুটিং, যেনেকৈ হ'লেও গ'লোঁ। তো গোটেই জাৰ্ণিটো এটা ইণ্টাৰেষ্টিং হয়। তো চাই থাকিব ভিডিঅ'বিলাক। আৰু তাত যাওঁতে যিবিলাকে আমাক হেল্প কৰিলে সকলোকে আমি বহুত থেংক ইউ ক'ব বিচাৰিছোঁ। কাৰণ জাৰ্ণিটো বহুত টাফ আছিলে। দেখিলে আপোনালোকে ভিডিঅ'বিলাক, লেণ্ডশ্লাইডৰ প্ৰব্লেম আৰু ঢেৰ কিবাকিবি প্ৰব্লেম, ৰাতি ৰাস্তাত থাকিব লগা হৈছে, বহুতো কিবাকিবি প্ৰব্লেম আছিলে। তথাপি গৈ পেলাই পালোঁগৈ, তেওঁলোকৰ সকলোবিলাকৰ ছাপোৰ্টত পালোঁগৈ। তো সকলোকে থেংক ইউ। আৰু নতুন জেগা যাম, নতুন জেগা কিছুমান গৈ আছোঁ, খুব ভাল লাগিব, ভাল এক্সপিৰিয়েঞ্চ হ'ব। খুব ধুনীয়া ঠাইলৈ যাম কেইদিনমান পাছত, আপোনালোকে দেখিব, চাই থাকিব ভিডিঅ'বিলাক, গম পাব ক'লৈ গৈ আছোঁ, এতিয়া নকওঁ। আৰু টুটিঙত আমাৰ প্ৰিয়মৰ আৰু মোৰ মানে প্ৰায় দুইজনৰ মিলাই নহয়, পাৰ পাৰ্চন 5,000 আৰু 6,000ৰ মাজত কিবা এটা গৈছে। কাৰণ তাত খোৱা বোৱাবিলাক বহুত কষ্টলি হয়। তো এনেই যোৱা অহাবিলাকতো আমাৰতো বহুত কমতে, আমাৰ মানে পইচাটো লাগাই নাই বাৰু। চেকিং কৰি গৈছোঁ যিহেতু, গাড়ী লিফ্ট লৈ গৈছোঁ। তো অকল থকা খোৱা বোৱা এইকেইটাতে গৈছে, তাত সেইবিলাক অলপ কষ্টলি হয়। তো 10 দিনৰ ট্ৰিপত মানে সেইটো বহুত কমেই গৈছে আমাৰ কাৰণে, বহুত কম পইচা গৈছে। তো চেকিং কৰি পেলাই গ'লে এইবিলাক কিছুমান বেনিফিটছ থাকে। তো এটা নতুন এক্সপিৰিয়েঞ্চ ল'লোঁ আমিও। তো আপোনালোকে চাই কেনে পালে ভিডিঅ'বিলাক জনাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যদি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে বাই বাই।